নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আজি আমাৰ দ্বিতীয়টো ভিডিঅ'লৈ। প্ৰথমটো আমাৰ ইন্ট্ৰডাকশ্যন ভিডিঅ' আছিলে। কিতাপখনৰ কভাৰ পেজটোক লৈ পেলাই আমি ইন্ট্ৰডাকশ্যন এটা দিছিলোঁ। কিতাপখনৰ বিষয়ে এটা থুলমূল আভাস দিবলৈ চেষ্টা কৰা হৈছিল। এতিয়াৰ পৰা আমি আচল ভিডিঅ'বিলাক আৰম্ভ কৰিম। গতিকে ব'লক অকণো পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। কিতাপখন কভাৰ পেজটো মেলাৰ লগে লগে কিতাপখনৰ নামটো দিব, পেপাৰ কোডটো দিব, এইবিলাক লেখা থাকিব, ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটি। তাৰপিছত আপোনালোকৰ এনেকুৱা ধৰণৰ বস্তুবিলাক থাকিব, ৰাইটাৰৰ নাম থাকিব, কিতাপৰ নাম থাকিব। তাৰ অকণমান ইটোফালে চালে আপোনালোকে গম পাব কোৰ্চ কণ্টেণ্ট, মানে আমাক অসমীয়াত ক'লে সূচীপত্ৰ। কি কি ইউনিট আছে আপোনালোকে চাই ল'ব। চাওক, কোৰ্চ কণ্টেণ্ট মানে সূচীপত্ৰ। ব্লক 1ত আমাৰ 3টা চেপ্টাৰ আছে। সেই 3টা চেপ্টাৰ কি কি? চিভিলাইজেশ্যন এণ্ড কালচাৰ, ইণ্ডিয়া এজ কলনী, নেশ্যন ষ্টেট এণ্ড ছ'চাইটি। ব্লক 1ত এই 3টা চেপ্টাৰ আছে। আপোনালোকে এনেকৈ ব্লক 1 ব্লক 2 একে দিয়াৰ কাৰণে অকণো যাতে প্ৰব্লেম ফেচ নকৰিব। ইয়াত আপোনালোকৰ সুবিধাৰ বাবে, যাতে পঢ়িবলৈ সুবিধা হওক, ছাত্ৰ ছাত্ৰীয়ে যাতে বস্তুবিলাক ভালদৰে মানে পৰিপাটিকৈ যাতে মুখস্থ কৰিব পাৰে, ভালদৰে যাতে অনুমান কৰিব পাৰে কোনটো চেপ্টাৰৰ ক'ত আছে, কেনেকৈ আছে, এনেকুৱা মানে সুবিধাৰ কাৰণে দিয়া হৈছে। বিশেষ একো নাইকিয়া, যাতে আপোনালোকে অকণো কনফিউজ নালাগিব যে 12টা চেপ্টাৰ আছে, ইমান কেনেকৈ মুখস্থ কৰিম। এইবিলাক ভাৱৰ পৰা আপোনালোকৰ দূৰত ৰাখিবৰ বাবে ব্লক 1 ব্লক 2 এনেকৈ ভাগ কৰা হৈছে। গতিকে ব্লক 1ত 3টা চেপ্টাৰ আছে। ব্লক 2ত আমাৰ 1, 2, 3, 4, 5, 6, 7টা চেপ্টাৰ আছে। ব্লক 3ত আকৌ 2টা চেপ্টাৰ আছে। এইখন হৈছে আপোনালোকৰ ইণ্ডিয়ান ছ'চাইটি ইমেজেছ এণ্ড ৰিয়েলিটি নামৰ কিতাপখনৰ 12টা চেপ্টাৰ, এখন সূচীপত্ৰ। এতিয়া আমি প্ৰথমটো চেপ্টাৰ চিভিলাইজেশ্যন এণ্ড কালচাৰ আৰম্ভ কৰোঁ। পেজ নম্বৰ কিমান? 9। বলক আৰম্ভ কৰোঁ। এইখন লেখা আছে মানে কোৰ্চকেইটাৰ বিষয়ে লেখা আছে আৰু কেনেকুৱা ধৰণৰ। ইয়াৰ পৰা ষ্টাৰ্ট হৈছে। ব্লক 1 এনেকৈ লেখা থাকিব, ইন আইডিয়াছ অফ ইণ্ডিয়া। ইয়াত যে আমি চাইছিলোঁ ব্লক 1 ব্লক 2ত, ই ব্লক 1টোৰ নাম কি দিছে? আইডিয়াছ অফ ইণ্ডিয়া, মানে ব্লক 1টোৰ নাম আৰু ভাৰতবৰ্ষৰ বিষয়ে এটা চমু ধাৰণা দিছে। এই ভাৰতবৰ্ষৰ বিষয়ে চমু ধাৰণা কেনেকৈ দিব? এই চেপ্টাৰ 3টাৰ জৰিয়তে ভাৰতীয় সভ্যতা সংস্কৃতিৰ বিষয়ে ধাৰণা দিয়া হৈছে। ভাৰতবৰ্ষ কি হয়, কেনেকুৱা হয়, তাৰ বিষয়ে ধাৰণা দিয়া হৈছে 3টা চেপ্টাৰৰ জৰিয়তে। এতিয়া প্ৰথম চেপ্টাৰটোৰ নাম হৈছে চিভিলাইজেশ্যন এণ্ড কালচাৰ, ভাৰতীয় সভ্যতা আৰু সংস্কৃতি। ষ্ট্ৰাকচাৰটো মানে গঠনটো কেনেকুৱা হয়, এই চেপ্টাৰটো কেনেকুৱা ধৰণে প্ৰস্তুত কৰিছে, কি কি টপিক আছে চাই ল'ব পাৰে। অবজেক্টিভ টাইপত আছে। ইন্ট্ৰডাকশ্যন দিয়া হৈ আছে। এপ্ৰ'চেছ টু দ্য ষ্টাডি অফ ইণ্ডিয়ান চিভিলাইজেশ্যন, দ্য কেটেলগিং অফ ট্ৰেড, দ্য ৰিডিং অফ কালচাৰেল ইচেন্স, দ্য ষ্টাডি অফ কালচাৰেল কমিউনিকেশ্যন, এনালাইজিং ইণ্ডিয়ান চিভিলাইজেশ্যন এজ এ টাইপ। তাৰপিছত আছে আণ্ডাৰষ্টেণ্ডিং দ্য জিঅ'গ্ৰাফি অফ ইণ্ডিয়া, ভাৰতবৰ্ষৰ আমাৰ ভৌগোলিক অৱস্থানৰ বিষয়ে জানিব লাগিব। নিউক্লিয়াৰ জ'ন, ৰাউট জ'ন, তাৰপিছত জ'ন অফ ৰিলেটিভ আইচলেশ্যন, সেইবিলাকৰ বিষয়ে বৰ্ণনা কৰা আছে। এইকেইটা ষ্ট্ৰাকচাৰটো গঠন হয়, মানে চেপ্টাৰটো এনেদৰে প্ৰস্তুত কৰা হৈছে। এতিয়া আপোনালোকে দেখি ভয় খাব নালাগে, একেবাৰে সৰু চেপ্টাৰ হয় আৰু বুজিবলৈও বহুত সহজ। অবজেক্টিভ টাইপত দিয়া হৈ আছে। আফটাৰ ৰিডিং দিছ ইউনিট ইউ শ্বুড বি এবল টু, এই চেপ্টাৰটো পঢ়াৰ পিছত আমি কি কৰিব পাৰিম, মানে কি কি জানিব পাৰিম, সেই বিষয়ে কোৱা হৈছে। ইলাবৰেট অন ডিফাৰেণ্ট এপ্ৰ'চেছ টু দ্য ষ্টাডি অফ ইণ্ডিয়ান চিভিলাইজেশ্যন, ভাৰতীয় সভ্যতা সংস্কৃতিৰ ইয়াত আছিলে ইলাবৰেট অন ডিফাৰেণ্ট এপ্ৰ'চেছ টু দ্য ষ্টাডি অফ ইণ্ডিয়ান চিভিলাইজেশ্যন, মানে ভাৰতীয় সভ্যতা সংস্কৃতি। এইটো চাব, ইলাবৰেট অন ডিফাৰেণ্ট এপ্ৰ'চেছ, মানে এই চেপ্টাৰটো পঢ়াৰ পিছত আপুনি কি কৰিব পাৰিব যে ভাৰতীয় সভ্যতা সংস্কৃতিত থকা বিভিন্ন ধৰণৰ দৃষ্টিভংগীসমূহ আপোনালোকে অধ্যয়ন কৰিব পাৰিব, জানিব পাৰিব, নিজে নিজে চিনি পাব। ভাৰতীয় সভ্যতা সংস্কৃতিৰ থকা বিভিন্ন ধৰণৰ ধ্যান ধাৰণাবিলাকৰ বিষয়ে এক চমু আভাস পাবলৈ সক্ষম হ'ব। দ্বিতীয়ত আছে গিভ এন একাউণ্ট অফ ইণ্ডিয়া ইন টাৰ্ম অফ ইটছ কালচাৰেল এণ্ড হিষ্টৰিকেল জিঅ'গ্ৰাফি এণ্ড হাউ দিছ কণ্ট্ৰিবিউট টু ইট ডাইভাৰ্চিটি এণ্ড প্লুৰেলিটি। গিভ এন একাউণ্ট অফ ইণ্ডিয়া ইন টাৰ্ম অফ ইটছ কালচাৰেল এণ্ড হিষ্টৰিকেল জিঅ'গ্ৰাফি, এতিয়া ভাৰতবৰ্ষৰ যিটো ভৌগোলিক আৰু সাংস্কৃতিক বৈশিষ্ট্য আছে তাৰ বিষয়েও জানিবলৈ সক্ষম হ'ব। হাউ দিছ কণ্ট্ৰিবিউট ইট টু ডাইভাৰ্চিটি এণ্ড প্লুৰেলিটি, ভাৰতবৰ্ষত থকা ভৌগোলিক বৈচিত্ৰতা আৰু সভ্যতাৰ ভিন্নতাই কিদৰে ভাৰতীয় সমাজ ব্যৱস্থাত
বিভিন্নতা মানে ডাইভাৰ্চিটি আৰু প্লুৰেলিটি সৃষ্টি কৰিছে তাৰ বিষয়েও জানিবলৈ সক্ষম হ'ব। এক্সপ্লেইন হাউ ডেস্পিট দ্য আণ্ডাৰলাইং প্লুৰেলিটি ইণ্ডিয়া ইজ এন অল কম্পেৰেঞ্চিং চিভিলাইজেশ্যন। এতিয়া ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতি কেনেকুৱা ধৰণৰ হয়, কেনেকুৱা ধৰণৰ ভিন্নতা আছে, কেনেদৰে ভিন্নতাৰ মাজতো মানে বৈচিত্ৰ্যৰ মাজত ঐক্য প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ভাৰতীয় সভ্যতা সংস্কৃতিয়ে, তাৰ বিষয়েও জানিবলৈ সক্ষম হ'ব। এতিয়া পিছত আছে এক্সপ্লেইন দ্য ভেৰিয়াছ এলিমেণ্ট ডেট হেভ প্লেড এ ৰোল ইন ইউনিফাইং ইণ্ডিয়ান চিভিলাইজেশ্যন। এক্সামিন দ্য ভেৰিয়াছ এলিমেণ্ট ডেট হেভ প্লেড এ ৰোল ইন ইউনিফাইং ইণ্ডিয়ান চিভিলাইজেশ্যন। ভাৰতীয় সভ্যতা সংস্কৃতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ বিভিন্ন উপাদানবিলাকৰ বিষয়েও জানিবলৈ সক্ষম হ'ব। এতিয়া আমি ইন্ট্ৰডাকশ্যনলৈ আহোঁ। ইন্ট্ৰডাকশ্যনত আছে ইণ্ডিয়া ইজ ওৱান অফ দ্য অল্ডেষ্ট চিভিলাইজেশ্যন ইন দ্য ৱৰ্ল্ড। ভাৰতবৰ্ষ হৈছে এটা পৃথিৱীৰ ভিতৰত আটাইতকৈ পুৰণি সভ্যতা। এণ্ড হোম টু হাফ এ বিলিয়ন পিপুল। ভাৰতবৰ্ষ হৈছে পৃথিৱীখনৰ আধা জনসংখ্যাৰে ভৰপূৰ এখন ৰাষ্ট্ৰ। ইট ইজ ন'ন ফৰ ইটছ কালচাৰেল ডাইভাৰ্চিটি এণ্ড প্লুৰেলিটি। এইটো কিহৰ কাৰণে বিখ্যাত? ইয়াত থকা মানে সাংস্কৃতিক ডাইভাৰ্চিটি আৰু প্লুৰেলিটিৰ কাৰণে ভাৰতীয় সভ্যতা সংস্কৃতি বহুতো বিখ্যাত হয় পৃথিৱীৰ ভিতৰত। তাৰপিছত আছে ইট ইজ বিয়ণ্ড দ্য স্ক'প অফ ওৱান ডিচিপ্লিন টু কেপচাৰ অল দ্য ডাইভাৰ্চিটি এজ দে আৰ ইন এভৰি ডাইমেনশ্যন অফ লাইফ ইন দ্য পপুলেশ্যন, ইন দ্য জিঅ'গ্ৰাফি, এনভাইৰনমেণ্ট, মোড অফ লিভলিহুড এণ্ড এবভ অল ইন ইটছ কালচাৰ। এতিয়া চাব এই ভাৰতবৰ্ষৰ মাজত যিটো ডাইভাৰ্চিটি আছে, লাগিলে সি অৰ্থনৈতিকভাৱে হওক, সামাজিকভাৱে হওক, ৰাজনৈতিকভাৱে হওক বা ভৌগোলিকভাৱেই হওক, পাৰিৱেশিকভাৱেই হওক, জীৱন ধাৰণৰ প্ৰণালীভাৱেই হওক, সকলো ধৰণতে ডাইভাৰ্চিটি আৰু প্লুৰেলিটি দেখিবলৈ পোৱা যায়। আমাৰ যি ভাৰতীয় সভ্যতা সংস্কৃতি আছে প্ৰতিটো ক্ষেত্ৰতে এটা আনটোৰ পৰা পৃথক হোৱা দেখা যায়। আৰু সেই পৃথকতাসমূহ ক'ত ক'ত দেখা পোৱা যায়? ভৌগোলিক অৱস্থান ভেদে দেখা পোৱা যায়, সভ্যতা সংস্কৃতি ভেদে দেখা পোৱা যায়, পাৰিৱেশিকভাৱে দেখা পোৱা যায় আৰু জীৱনশৈলীৰ মাজত দেখা পোৱা যায়। সেই কথা ইয়াত বুজাব বিচৰা হৈছে। There are our both approaches to study Indian civilization. The first section of this unit focus on this approach. ভাৰতীয় সভ্যতা সংস্কৃতিৰ ক্ষেত্ৰ মানে ভাৰতবৰ্ষৰ ক্ষেত্ৰত কিছুমান দৃষ্টিভংগী আছে, সেই দৃষ্টিভংগীৰ ভিতৰত গুৰুত্ব দিয়া হৈছে। এই চেপ্টাৰটোৰ জৰিয়তে সেই দৃষ্টিভংগীবিলাকৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে।